এইখন দেখিছে এইখন হল বাহেৰে বনোৱা এখন টাইটানিক কি সুন্দৰ বনাইছে চাওক কি ধুনিয়াকৈ বনাইছে তাৰ পিছত জুবিন দা জেজিৰ এখন গিটাৰ বাহেৰে বনাইছে ধুনিয়া বা আছে বাহেৰে খুব ধুনিয়াকৈ বনাইছে বা লগতে প্লাইউড আছে সো খুব সুন্দৰ এখন গিটাৰ বনাইছে এটো বনাইছে আই লাভ জেজি চাওক কি সুন্দৰ তাৰ পিছত এইখন থাপনাখন চাওক কি ধুনিয়া থাপনা এক বাহৰে বনাইছে কি মজা লাগিছে আৰু এইবিলাক বনাইছে এয়া প্ৰণয় মই চিনাকি কৰিছো মই এতিয়া আছো আপোনাৰ ধুবুৰী জিলাৰ চাপৰ নামৰ জায়গাটোত আছো চাপৰত আৰু এই জায়গাখিনৰ নাম কি হয় আমাৰ চাপৰ বহলপুৰ নাটপাৰা বুলি কয় আৰু মই আজি ধুবুৰীত গৈছিলো তেওঁ মোক মেছেজ কৰিলে ভূষণ দা এবাৰ মই বাহৰ বস্তু বনাও আপুনি চাই যাব সো আহিলো এবাৰ চাওক কি ধুনিয়া ধুনিয়া বস্তু বনাইছে বিয়াত বেছি ভাল একচুয়ালি মই দিনত আহিব বিচাৰিছো ৰাতি আহিব লগা হল আজি কাৰেণ্টটো নাই বতা বৰষুণে গছ চছ ভাঙি কাৰেণ্ট নাই এতিয়া মোবাইলৰ ফ্লাছেদি ভিডিও বনাইছো কেতিয়াবা দিনত ভিডিও বনাম কিন্তু ভাল লাগিছে চাওক কি ধুনিয়া বনাইছে বাহেৰে কি ধুনিয়া একদম মজা লাগিছে এইবিলাক সো এইবিলাক আপোনালোকে অৰ্ডাৰ কৰিব পাৰে অৰ্ডাৰ কৰিব বিচাৰিলে অৰ্ডাৰ কৰিব পাৰে ধুনিয়া ধুনিয়া বস্তু আছে এইটো চাওক ঘৰ এইটো চাওক কি সুন্দৰ ঘৰ এইটো কি হয় এটো এনে আও নরমাল যিশু খ্রিস্ট ট্ৰফি টাইপৰ আৰু বহুত বস্তু আছে জাস্ট এটা ওলাই এইটো এটা ঘৰ তাৰ পিছত এই তোমাৰ গিটাৰৰ প্ৰাইস কিমান এটো ইমান নরমালি দাম আও ইমান 300 350 ডেলিভারি চার্জ মিলি কিমান মান হ'ব ডেলিভারি চার্জটো মানে মই নিদো অকল জুনে কাস্টমাৰে হেটো ডেলিভারি চার্জটো ওকে এনেকুৱা এটা 300 350 টকাত পাই যাব গিফট দিয়াৰ কাৰণে ইউনিক বস্তু ধুনিয়া চাওক তাৰ পিছত আপোনাৰ এইবিলাক ফুল আছে কিবা কিবি আৰু বহুত বস্তু আছে আপোনাৰ বহুত বস্তু আছে এতিয়া মই ৰাতি ইমান বেছি দেখুৱা নাই কিন্তু বাহেৰে বনাইছে বহুত বেছি ভাল লাগিছে ধুনিয়া আৰু এটা আইফেল টাৱাৰ বনাইছে এইটো চাওক ইফালে আইফেল টাৱাৰটো আপোনাক মই দেখাই আছো 6 ফুটৰ আইফেল টাৱাৰ বনাইছে এইটো চাওক 6 ফুটৰ বাহেৰে বনাইছে প্লাষ্টিক মেলে আছে চাওক বাহেৰে বনাইছে আৰু খুবে ইফালে হা খুবে টেলেন্টেড লৰা সৰু লৰা ঘৰত কোন আছে বৰ্তমান তুমি আৰু ভাইটি আমি দুজনে একচুয়ালি দেউতাক এবছৰ মান আগতে ঢুকাইছে আৰু মাক বেংগলোৰত থাকে ন বেংগলোৰত জব কৰি আছে তেও এতিয়া পঢ়া বাদ দিয়া হৈছে ন এতিয়া পঢ়া বাদ দিছে ঘৰৰ অৱস্থা অলপ তেনেকুৱা টাইপৰ ধৰি লওক ভাইটিকো পঢ়াব লাগে আৰু তেও এইবিলাক কাম কৰি আছে ভাল একদম হস্তশিল্পী বুলি যাক কয় তেও খুব সুন্দৰ কাম কৰিছে বাহৰ শিল্পী কেতিয়াবা মই আৰু ভালকৈ ভিডিও বনাব চেষ্টা কৰিম আজি বহুত ৰাতি হ'ল 9টা 10টা হ'ল তথাপি মই মোক জোৰ কৰাৰ এবাৰ সোমালো সো বহুত বেছি ভাল লাগিলে বেষ্ট অফ লাক প্ৰণয় যদি আপোনালোকে অৰ্ডাৰ দিয়ে দিব পাৰে কেনেকৈ অৰ্ডাৰ দিব এতিয়া মোক মেছেজ বা ফোন কৰিলে